পৰা অহা সময় লগ ৰুটটো কমি কথা ঠিক আছে ঠিক আছে আমি একচুৱেলি ঠিক আছে হ'ব হ'ব ঘটনা য'ত ঘটনাটো ঘটিছে তাত আমি মানে অলপ পিছুৱাই গৈছোঁ। তাতে আমি গৈ কিনি দেখা পাইছোঁ যে অলৰেডি তাতে মানুহ আছে, আমাৰ ফৰেষ্টৰ মানুহ আছে, পুলিচৰ মানুহ আছে। ইহঁতে থকাৰ পিছতে মানে আমাক এক্সট্ৰাকৈ নিয়া হৈছে। আমি তাতে ডিউটি মাৰি আছোঁ। তাৰপিছত তাতে কিবা কনফাৰ্মাইজ কিবা কিবি কৰি আছে। ইহঁতে ডিমাণ্ড কৰি আছে যে গাড়ীখন নিব নোৱাৰিব। তাৰ পৰা দেখিছোঁ সিহঁতৰ সেইফালৰ পৰা খাচীয়া পুলিচো আহিছে। তাৰপিছত কোনোবা ডাঙৰ মানুহ মানে মিনিষ্টাৰ লেভেলৰ কোনোবা হ'ব আহিছে। সিহঁতক কিবা কিবা আলোচনা কৰিছে, কাৰো কথা মনা নাই। ঢাকা ঢাকি লাগি গৈছে। মোৰ মূৰতো ডাৱৰে কোব এটা দিছে। কোব এটা দিয়াৰ পিছতে মই অলপ বেহুচ টাইপৰ হৈ গৈছোঁ। মাথাত হাত ধৰি দিছোঁ। তাৰপিছতে অলপ ফায়াৰিং চলিছে। ফায়াৰিঙত বোলে কোনোবা ইনজুৰ হৈছে, কি হৈছে মই ভালদৰে গম নাপাওঁ। মোক খালি একজনে দৰ্জা খুলি দিছে, কৈছে উঠ যেনে তেনে। মই উঠি কিনি ওলাই আহি গ'লোঁ। এতিয়া বৰ্তমান খবৰ পোৱালৈকে মই একজন ইনজুৰ হৈছোঁ আৰু একজন বোলে ডেথ হৈ গৈছে। মোৰ নাম অভিমন্যু দাস। মই মুকুৰুত ডিউটিতে আছিলোঁ। মুকুৰু কেম্পৰ ফৰেষ্ট কেম্পৰ মুকুৰু ফৰেষ্ট কেম্পৰ। অঁ